নমস্কাৰ বন্ধুসকল, মই অভিনৱে আপোনালোক সকলোকে ডিজি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ছ'চিয়েল মিডিয়া মাৰ্কেটিঙৰ বিষয়ে আলোচনা কৰিম। ছ'চিয়েল মিডিয়া মাৰ্কেটিং হ'ল এনে এবিধ মাৰ্কেটিং য'ত বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া যেনে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ সহায়ত নিজৰ প্ৰডাক্ট বা ছাৰ্ভিচসমূহ গ্ৰাহকৰ মাজত প্ৰচাৰ কৰা হয় আৰু যাৰ ফলত ইয়াৰ বিক্ৰীৰ সম্ভাৱনা বৃদ্ধি পায়। উদাহৰণস্বৰূপে ফেচবুক বা ইনষ্টাগ্ৰামৰ কথাকে ক'ব পাৰি। দেখিবলৈ পোৱা মতে দিনক দিনে ইয়াক ব্যৱহাৰ কৰা মানুহৰ সংখ্যা বাঢ়ি গৈ আছে আৰু আগলৈও বাঢ়ি থাকিব। গতিকে আমি যদি কোনো এটা প্ৰডাক্টৰ বিজ্ঞাপন বা এডভাৰটাইজমেণ্ট বাতৰি কাকত বা হোৰ্ডিঙত নিদি ফেচবুক বা ইনষ্টাগ্ৰাম ইত্যাদিত দিওঁ, তেন্তে আমি অধিক লাভৱান হ'ম। কাৰণ আমি জানো ট্ৰেডিশ্যনেল মাৰ্কেটিঙৰ তুলনাত ছ'চিয়েল মিডিয়া মাৰ্কেটিং অধিক দ্ৰুতগামী হয়, অধিক ফলপ্ৰসূ হয় আৰু কম খৰচী হয়। ফলত আমাৰ প্ৰডাক্ট বা ছাৰ্ভিচসমূহ কম সময়ৰ ভিতৰত অধিক মানুহৰ দৃষ্টিগোচৰ হ'ব আৰু বিক্ৰীৰ সম্ভাৱনা বৃদ্ধি পাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। যদি ভিডিঅ'টোৰ সন্দৰ্ভত কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্টত জনাব। ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।